হ্যালো আনারে মনারে আইছো মানে বুঝি পাইছি বলবো বলবো আই গেছো তুমি বিজালা করিতান চাই থাকক ভিডিওতে শেষ হলৈ বলো বলবো মোচাম কোনি আছে চাব আমার ওর আছে দেবসালিয়া বিকাশ চেত্রী এই ভাই তোক নাইছো কোন নাম না জানে তো জোড়াটোর মাল আমি মানে বলবো মোক যাবা উঠে লৈ আইছো এ বড়া চালিয়া হেল্ল' চালিয়াসকল আজি আমি যাই আছোঁ বলবমক হাৰেশ্বৰ দেৱালয় আকাশী গংগা বহুত মানুহ ৰাতিয়ে যাই আছোঁ বহুত মানুহ যাই কেনে দেখা আছো ৰ'ব এতিয়া আমি বামুণ্ডিৰ মাজত আছোঁ বামুণ্ডিৰ ভিতৰত চাব পাৰে আমাৰ লগত আছে এই তিনিজন বন্ধুসকল আমি আহি এতিয়া পালোঁ বামুণ্ডিৰ গোপালেশ্বৰ মন্দিৰ আকৌ দেখা নাপায় চালিয়াসকল দেখিছে আজি দিনত শ্বুটিং আছিল সেইকাৰণে দিনত ভিডিঅ' নেটটো গাইছে এটা দিন শ্বুটিং কৰিছোঁ মানে সেইকাৰণে ভিডিঅ' অহা নাই মানে আমি চালিয়া না আমাৰ শ্বুটিং কৰা মাটি হাতি কি সদায় গাড়ীখানে ভেজাল তুই নহয় কাটি কিনি যাবি যা নাই চিন্তি লাগিব বন্ধুসকল আমি আহি বামুণ্ডিৰ কালী মন্দিৰ চবৰে মুখত এটাই কথা বলবো চালিয়াসকল কি খবৰ আমাৰ গাড়ীখনত পিক আপ নাই বন্ধুসকল এই হাতে আমাক পিছফালে যাই আছে আমাক লাভ দি আছে এই বিচাৰো বাৰু যাব নোৱাৰে কিন্তু আমি থাৰ কিনিম একদিন থাৰ তিনিখনকে কিনি লৈ আহিম আগে থাৰ নিকিনো আগে সাৰ কিনিম সাৰ। সাৰ বেছি থাৰ কিনিম সাৰ। থাকছা ৰাস্তা এইটো ৰাস্তা ভাল বন্ধুসকল ৰাস্তাগিলা একদম বেয়া বুলি ৰাস্তা কৈছোঁ। অলপ ভাল নহ'লে ভাল নহ'লে আমাৰ এই সমষ্টি দেখছো ৰাস্তাগিলা বহুত বেয়া তথাপিও আমি যাম ঘৰ এই চালডাল হৈছে চবতে আমাৰ বাগানখন খাই যাবাই নোখোজে এখানে নাম কিয় নাম মই আজিকালি পঢ়াই নললো নামটো নামেই নাচতো গাড়ী বন্ধুসকল আমি আহি বেলতল চক পাইছোঁ শিলপুৰীৰ ইফালে আমাৰ ব্ৰহ্মপুত্ৰ নদী এইটো হেল্ল' আহি পাই গ'লো এইটো থাৰেশ্বৰী গেট দেৱালয় গেটটো এইটো নহয় এই গাড়ী থবা গেল ভালকৈ থৈ আহিবি চবৰে চালিসকল এতিয়া হ'ল থাৰেশ্বৰ দেৱালয় বলবম দুনিয়াৰ মানুহ এতিয়া আমি ওপৰ ঘৰত যাম একদম লাইটেদি জিলিকাই তুলিছে একদম দেৱালয়খন বঢ়িয়া লগা হৈছে আহিব পাৰে আপোনালোকো বামুণ্ডি শিলগুৰিত আছে চাব পাৰে আমি আহি এটা হনুমান মন্দিৰ পালোঁ ইয়াত আমাৰ দেৱই সেৱা কৰি আছে জয় বজৰংবলী ওপৰত হাল্লা দেখিছা গাইছ এইটো হ'ল বলবম চ'চ এইটো হনুমান মন্দিৰ চাব পাৰে মেলাই ফটো উঠি আছে আহিবা 2 মিনিটো হোৱা নাই আৰু 1 কিলোমিটাৰমান আছে উঠবা পালো আৰু বেছি দূৰ নাই বিতুমান কেনে মোৰ অনুভৱটো বঢ়িয়া বঢ়িয়া বাবাৰ নামত বহুত আহিছোঁ ওপৰত চাব পাৰে বহুত মানুহ গাইছ বন্ধুসকল এতিয়া আহি মহাদেৱে মই লাগাল পাইছোঁ অকল মহাদেৱে অকল মানুহ নহয় পাৰ্বতীও আছে পাৰ্বতীও আছে এই হৈছে তাতে পাহাৰৰ আমাৰ ঘৰ সিহঁতে কিবা জ্বলি আছে লাইট সিহঁতক ফোন কৰি দিছোঁ টচ মাৰবা নমস্কাৰ বন্ধুসকল মই যোৰহাটৰ পৰা আহিছোঁ গাইছ যোৰহাটৰ পৰা মাল লৈ আহিছোঁ আজি ভিডিঅ' কিন্তু ভাল হৈ আনিছোঁ যোৰহাটৰ পৰা আনিছোঁ যোৰহাটৰ পৰা কৈ দি নামটো কৈ দি যোৰহাটে ভাল ক'ত গ'ল যোৰহাটৰ কোনখিনিত যোৰহাট তিতাবৰ থাৰেশ্বৰী কি আহিছা শিৱ ভক্ত শিৱ ভক্ত আৱাজ জোচ বাবাৰ নাতি যাব পাৰি যো গাইছ বৈদ্য বলক বাবাৰ নাতি যাব বলে বম দাদা গাইছ হাল্লা ই দেৱে আকৌ গম পোৱা নাই কি হৈছে বাৰু এনে চাই আছে মুখখন
উঠাওঁতে অলপ হ'লেও সহজে নামাওঁতে অলপ দিগদাৰেই হয় মানে এই বহুত মানুহ একদম বহুত মানে খোজ পাতবাই জেগা নাই সেনা হৈছে আৰু তাতে মোবাইলটো উলিয়াব নোৱাৰি আৰু হ'লেও অলপ এটা ক্লিপ কৰিছোঁ আৰু বলক গাইছ এই তাতে বঢ়িয়া একদম পুৰা নাম চাম ধৰি লৈছে এই স্থল চুল লৈ আহিছে এই গাইছ মন্দিৰৰ ভিতৰে গাইছ সেই কৈছে নাগাৰাৰ নাম ধৰছি বঢ়িয়া এনজয় লাগে কিন্তু ভাল লাগে আহি আপোনালোকেও আহিব ভাল লাগে